हेलो गाइज अस्सलामु आलैकुम नमस्कार। আজি মই এখন সুন্দৰ তৰকাৰী বনাইছো। কিহৰ চকচোন আপোনালোকে বহাগ মাহত খাইনে বাৰু এনেদৰে গাজ খাৰ? আমি বহাগত খাওঁ আৰু বহাগৰ শেষে হ'ল, কিন্তু একো নহয়, জেঠ মাহতো খাব পাৰি, কিন্তু বহাগত খাই বুলি কয়। আৰু আমাৰ মাহঁতে এই ধৰণে বুটৰ দাইল আৰু ৰহৰ দাইল, মচুৰ দাইল মিলাই পেলাই, আপোনালোকৰ নাথাকিলে নাই, এটা দাইলেও বনাব পাৰি, মিক্স কৰি পেলাই গাজখিনি পিহনাত অলপমান পিহি লৈছোঁ, অলপমান কটাৰীয়ে কাটি ডখৰ ডখৰ কৰি। এয়া হালধি আৰু গাজৰ খাৰত মানে হালধি নিদিয়ে যে এই ধৰণে বগা হৈ থাকে, দেখিবলৈ বেয়া হয়, এনে কালাৰ নাথাকিলে বগা হৈ থাকে, কিন্তু খাবলৈ খুব ভাল লাগে। এই ধৰণে দাইলখিনি ভাজি ভাজি তাতে মই চৌদা দিলোঁ, খোৱা চৌদাই দিলোঁ, আজি কল খাৰলি নাই মোৰ ওচৰত। তাৰপাছতে নিমখ দিলোঁ আৰু আদা আৰু নহৰু একদম তেলতে দি পেলাই, আদা নহৰু সৰহকৈ দিব লাগে, গোন্ধটো ওলাই। এতিয়া পকা জলকীয়া দুটা কাটি দিছোঁ। এই ধৰণে মই আজি গাজ খাৰ বনালোঁ, বৰ সুন্দৰ হৈছে, খাবলৈও